Welcome everyone. আপোনালোক সকলোকে মোৰ এই পেজটোলৈ স্বাগতম জনাইছো। আজি কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈছো আপোনালোকৰ মাজত। ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আপোনালোকৰ পৰীক্ষাৰ কাৰণে খুবেই সহায় হ'ব। আৰু আপোনালোকক এটা বিনম্ৰ অনুৰোধ, আপোনালোকে যদি পেজটোত প্ৰথম চাই আছে তেতিয়াহ'লে পেজটো ফলো কৰি ল'ব আৰু ভিডিওটো এটা শ্বেয়াৰ কৰি দিব। সো আহক কি কোৱেশ্চন আছে আমি আলোচনা কৰোঁ। প্ৰথম কোৱেশ্চন আছে, আহোমৰ শাসনকালত সীমান্ত অঞ্চলৰ প্ৰাদেশিক শাসক কোন আছিল? আহোমৰ শাসনকালত সীমান্ত অঞ্চলৰ প্ৰাদেশিক শাসক কোন আছিল? উত্তৰ দাঁতি আলিয়া গোহাঁই। মনত ৰাখিব, দাঁতি আলিয়া গোহাঁই আছিল। কুৱেশ্যন নম্বৰ 2, মৰংগী খোৱা গোহাঁয়ে কোনটো অঞ্চল পৰিচালনা কৰিছিল? মৰংগী খোৱা গোহাঁয়ে কোনটো অঞ্চল পৰিচালনা কৰিছিল? উত্তৰ ধনশিৰি নদীৰ পশ্চিমৰ নগা লোকসকলৰ সৈতে সংলগ্ন অঞ্চল পৰিচালনা কৰিছিল। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 3, মৰংগী খোৱা গোহাঁই কোন ৰাজ্যৰ ৰাজ্যপাল আছিল? মৰংগী খোৱা গোহাঁই কোন ৰাজ্যৰ ৰাজ্যপাল আছিল? উত্তৰ মৰংগী প্ৰদেশ। মনত ৰাখিব, মৰংগী প্ৰদেশ। কুৱেশ্যন নম্বৰ 4, আহোমৰ শাসনকালত ৰাজ্যখনৰ বন সম্পদৰ তত্ত্বাৱধানৰ বাবে দুজন বিষয়া নিযুক্ত কৰা হৈছিল। সেইসকল কোন আছিল? আহোমৰ শাসনকালত ৰাজ্যখনৰ বন সম্পদৰ তত্ত্বাৱধানৰ বাবে দুজন বিষয়া নিযুক্ত কৰা হৈছিল। সেইসকল বা সেই দুজন ব্যক্তি কোন আছিল? উত্তৰ হাবিয়াল বৰুৱা আৰু কাঠকটীয়া বৰুৱা আছিল। মনত ৰাখিব, হাবিয়াল বৰুৱা আৰু কাঠকটীয়া বৰুৱা আছিল। কুৱেশ্যন নম্বৰ 5, আহোম শাসকসকলে কিহত এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা কৰিছিল? আহিব পাৰে, মনত ৰাখিব। আহোম শাসকসকলে দৌলাত এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা কৰিছিল। মনত ৰাখিব, দৌলাত। কুৱেশ্যন নম্বৰ 6, আহোমৰ শাসনকালত কোন শ্ৰেণীৰ লোকে আহোমৰ ৰজা আৰু বিষয়াসকলৰ জন্ম তালিকা প্ৰস্তুত কৰে আৰু ৰাজ্যৰ ভৱিষ্যতবাণী কৰে? আহোমৰ শাসনকালত কোন শ্ৰেণীৰ লোকে আহোমৰ ৰজা আৰু বিষয়াসকলৰ জন্ম তালিকা প্ৰস্তুত কৰে আৰু ৰাজ্যৰ ভৱিষ্যতবাণী কৰে? উত্তৰ দলৈ। মনত ৰাখিব, দলৈ। কুৱেশ্যন নম্বৰ 7, ভিতাৰুল ফুকনৰ সেনাপতি কোন আছিল? ভিতাৰুল ফুকনৰ সেনাপতি কোন আছিল? উত্তৰ ৰজাক সুৰক্ষা দিয়া গৃহসৈন্য আছিল ভিতাৰুল ফুকনৰ সেনাপতি। কুৱেশ্যন নম্বৰ 8, অসমৰ ইতিহাসত কি নামেৰে মহম্মদ ইছমাইল ছিদ্দিকী অধিক পৰিচিত? অসমৰ ইতিহাসত কি নামেৰে? উত্তৰ বাঘ হাজৰিকা নামেৰে পৰিচিত ইছমাইল ছিদ্দিকক। কুৱেশ্যন নম্বৰ 9, আহোম ৰাজ্যত চিঠি পত্ৰ অনাৰ দায়িত্ব পালন কৰা বিশেষ শ্ৰেণীটো কি আছিল? আহোম ৰাজ্যত চিঠি পত্ৰ অনাৰ দায়িত্ব পালন কৰা বিশেষ শ্ৰেণীটো আছিল কটকী। মনত ৰাখিব, কটকী আছিল। কুৱেশ্যন নম্বৰ 10, আহোমৰ ৰাজত্বকালত উপাৰ্জন, ব্যয় আৰু ভূমি হিচাপৰ বাবে কোন দায়বদ্ধ আছিল? আহোমৰ ৰাজত্বকালত উপাৰ্জন, ব্যয় আৰু ভূমি হিচাপৰ বাবে কোন দায়বদ্ধ আছিল? উত্তৰ কাকতি দায়বদ্ধ আছিল। মনত ৰাখিব, কাকতি দায়বদ্ধ আছিল। কুৱেশ্যন নম্বৰ 11, আহোমৰ ৰাজত্বকালত সাধাৰণতে কাক দেখা পোৱা নাছিল? আহোমৰ ৰাজত্বকালত সাধাৰণতে কাক দেখা পোৱা নাছিল? সাধাৰণতে ভিকাৰীসকলক দেখা পোৱা নাছিল। মনত ৰাখিব, ভিকাৰীসকলক দেখা পোৱা নাছিল বা দেখা পোৱা যোৱা নাছিল। কুৱেশ্যন নম্বৰ 12, প্ৰায় কিমান বছৰ ধৰি আহোমসকলে অসমত শাসন কৰিছিল? আপোনালোকে কমেণ্ট কৰি জনাব, আহোমসকলে অসমত প্ৰায় কিমান বছৰ ধৰি শাসন কৰিছিল। মই আগৰ ভিডিঅ'ত কুৱেশ্যনটো আলোচনা কৰিছিলোঁ, আপোনালোকে কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 13, কোনজন আহোম ৰজাৰ ৰাজত্বকাল আটাইতকৈ কম আছিল? আহিব পাৰে, কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। চামগুৰীয়া ৰজা চুহুংফাং বা চুহুং আছিল। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 14,
আহোমৰ শাসনকালত সিংহাসনৰ উত্তৰাধিকাৰীয়ে ধাৰণ কৰা পদটোক কি বুলি জনা গৈছিল আহোমৰ শাসনকালত সিংহাসনৰ উত্তৰাধিকাৰীয়ে ধাৰণ কৰা পদটোক চাৰিঙীয়া ৰজা বুলি জনা গৈছিল মনত ৰাখিব চাৰিঙীয়া ৰজা বুলি জনা গৈছিল কোৱেশ্চন নম্বৰ 15 আহোম মুদ্ৰা টাক্কাৰ সাধাৰণতে ওজন কিমান আছিল আহোম মুদ্ৰা কি আছিল টাক্কাৰ সাধাৰণতে ওজন কিমান আছিল উত্তৰ 96 ৰতি আছিল 96 ৰতি মনত ৰাখিব 96 ৰতি আছিল কোৱেশ্চন নম্বৰ 16 আহোমৰ শাসনকালত ব্যৱহৃত মুদ্ৰাবোৰক কি বুলি জনা গৈছিল আহোমৰ শাসনকালত ব্যৱহৃত মুদ্ৰাবোৰক কি বুলি জনা গৈছিল উত্তৰ টাকা বুলি জনা গৈছিল মনত ৰাখিব টাকা বুলি জনা গৈছিল কোৱেশ্চন নম্বৰ 17 আহোমৰ মুদ্ৰাবোৰৰ আকৃতি কি আছিল আহোমৰ মুদ্ৰাবোৰৰ আকৃতি কি আছিল এই কোৱেশ্চনটো আহে অষ্টাভুজাকৃতি আছিল আহোমৰ মুদ্ৰাসকলৰ আকৃতি আছিল অষ্টাভুজাকৃতি মনত ৰাখিব ইম্পৰ্টেণ্ট হয় এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব অনুগ্ৰহ কৰি কোৱেশ্চন নম্বৰ 18 আহোম ৰজাসকলৰ পৰম্পৰাগত সমাধিস্থল ক'ত অৱস্থিত উত্তৰ চৰাইদেউত অৱস্থিত মনত ৰাখিব চৰাইদেউত অৱস্থিত এটা শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি আপোনালোকে কোৱেশ্চন নম্বৰ 19 আহোমৰ শাসনকালত কিমানজন মন্ত্ৰীগটক লৈ পৰামৰ্শদাতা পৰিষদ গঠন কৰা হৈছিল উত্তৰ 2জন মন্ত্ৰী মনত ৰাখিব 2জন মন্ত্ৰী কোৱেশ্চন নম্বৰ 20 ঋষভান অনুষ্ঠানটো কোনে পৰিৱেশন কৰিছিল ঋষভান অনুষ্ঠানটো কোনে পৰিৱেশন কৰিছিল উত্তৰ আহোমসকলে ঋষভান অনুষ্ঠানটো পৰিৱেশন কৰিছিল মনত ৰাখিব আহোমসকলে কোৱেশ্চন নম্বৰ 21 এছিয়াৰ আটাইতকৈ পুৰণি এম্ফি থিয়েটাৰ গেলাৰীযুক্ত ৰংমঞ্চ কি আছিল আহিব পাৰে কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট আছে মনত ৰাখিব আপোনালোকে এছিয়াৰ আটাইতকৈ পুৰণি এম্ফি থিয়েটাৰ গেলাৰীযুক্ত ৰংমঞ্চ কি আছিল ৰংঘৰ আছিল মনত ৰাখিব ৰংঘৰ আছিল এছিয়াৰ আটাইতকৈ পুৰণি এম্ফি থিয়েটাৰ কোৱেশ্চন নম্বৰ 22 কোন আহোম কুমাৰক হ'ব লাগিছিল স্পেলিং মিষ্টেক হৈছে সৰি কোন আহোম ৰাজকুমাৰক বাৰ্মিজ ৰজা বড়োপায়ক ৰাজকীয় হৰিমনৰ বাবে আগবঢ়াইছিল উত্তৰ হেমো আইদেউ বা ভামো আইদেউ বুলিও জনা গৈছিল মনত ৰাখিব হেমো আইদেউ বা ভামো আইদেউ বুলিও জনা গৈছিল কোৱেশ্চন নম্বৰ 23 অসমত দ্বিতীয় আক্ৰমণৰ সময়ত কোনজন অসমীয়া ব্যক্তিয়ে বাৰ্মিজসকলক পথ প্ৰদৰ্শন কৰিছিল অসমত দ্বিতীয় আক্ৰমণৰ সময়ত কোনজন অসমীয়া ব্যক্তিয়ে বাৰ্মিজসকলক পথ প্ৰদৰ্শন কৰিছিল উত্তৰ মোমাই বৰুৱাই পথ প্ৰদৰ্শন কৰিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 24 অসমত দ্বিতীয় বাৰ্মিজ আক্ৰমণৰ সময়ত বাৰ্মিজৰ সেনাপতি কোন আছিল অসমত দ্বিতীয় বাৰ্মিজ আক্ৰমণৰ সময়ত বাৰ্মিজৰ সেনাপতি কোন আছিল উত্তৰ আলামিঙ্গি বা কিয়ামিঙ্গি আছিল মনত ৰাখিব আলামিঙ্গি বা কিয়ামিঙ্গি আছিল এটা শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি ভিডিঅ'টো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 25 অসমত দ্বিতীয় বাৰ্মিজ আক্ৰমণ কোন চনত সংঘটিত হৈছিল অসমত দ্বিতীয় বাৰ্মিজ আক্ৰমণ কোন চনত সংঘটিত হৈছিল উত্তৰ 1819 চনত মনত ৰাখিব 1819 চনত কোৱেশ্চন নম্বৰ 26 অসমত প্ৰথম বাৰ্মিজৰ আক্ৰমণত বাৰ্মিজৰ সেনাপতি কোন আছিল অসমত প্ৰথম বাৰ্মিজৰ আক্ৰমণত বাৰ্মিজৰ সেনাপতি কোন আছিল উত্তৰ ভামোৰ আছিল অসমত প্ৰথম বাৰ্মিজৰ আক্ৰমণৰ বাৰ্মিজৰ সেনাপতি আছিল ভামোৰ মনত ৰাখিব কোৱেশ্চন নম্বৰ 27 বদন বৰফুকনক কোনে হত্যা কৰিছিল বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল চন্দ্ৰটো পাহৰি গ'লো উত্তৰ বদন বৰফুকনকে হ'ব উত্তৰ আছিল ৰূপসিং সুবেদাৰ মনত ৰাখিব কোৱেশ্চন নম্বৰ 28 বদন চন্দ্ৰ বৰফুকন ক'ৰ ৰাজ্যপাল আছিল বদন চন্দ্ৰ বৰফুকন ক'ৰ ৰাজ্যপাল আছিল কামৰূপৰ ৰাজ্যপাল আছিল বদন চন্দ্ৰ বৰফুকন কামৰূপৰ ৰাজ্যপাল আছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 29 কোনে বাৰ্মিজসকলক অসমলৈ আমন্ত্ৰণ জনাইছিল উত্তৰ বদন চন্দ্ৰ
বৰফুকনক বাৰ্মিছসকলক অসমলৈ আমন্ত্ৰণ জনাইছিল? পদন চন্দ্ৰ বৰফুকনে। কুৱেশ্যন নম্বৰ 30, বাৰ্মিছসকলে কোন ৰজাৰ শাসনকালত প্ৰথমে অসম আক্ৰমণ কৰিছিল? বাৰ্মিছসকলে কোন ৰজাৰ শাসনকালত প্ৰথমে অসম আক্ৰমণ কৰিছিল? উত্তৰ চন্দ্ৰকান্ত সিংহৰ শাসনকালত অসম আক্ৰমণ কৰিছিল বাৰ্মিছসকলে, মনত ৰাখিব। চ' ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল।